এই সরকার সম্পূর্ণরূপে পুঁজিপতির দালাল সরকার। আমি হাতত ধরে শিকাব পাৰোঁ অৰ্থনীতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আইনখন কিমান জনবিৰোধী হ'ব পাৰে, আইনখন কিমান কৃষক বিৰোধী, তাক আমি ভালদৰে বুজাই দিব পাৰিম। দিল্লীৰ কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন আৰু সংহতি জনাই আজি মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী ক্ষেত্ৰত এটি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত হয়। CITU, অসম ৰাজ্যিক কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গণ সাংস্কৃতিক মঞ্চৰ উদ্যোগত ৰূপায়িত হোৱা কাৰ্যসূচীত কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবী সজোৰে উত্থাপিত হয়। আমি CITU, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম ৰাজ্যিক কৃষক সভা আৰু গণ সাংস্কৃতিক উদ্যোগত আজি আমি দিল্লীৰ যি কৃষকসকলে আন্দোলন চলাই আছে তাৰ সমৰ্থন আৰু সংহতিৰ কাৰণে আজি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত চলিব এই সংগ্ৰাম। এই ঘোষণা উদ্যোক্তা সংগঠনসমূহৰ। এই সংগ্ৰাম তেতিয়ালৈকে চলিব যেতিয়ালৈকে চৰকাৰে আইনকেইখন বাতিল নকৰে। আজি এই কথা কেন্দ্ৰৰ বিজেপি চৰকাৰক বাৰে বাৰে সোঁৱৰাই দি আছে আন্দোলনকাৰী কৃষকসকলে। পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰি উত্তৰাখণ্ডৰ পৰ্যন্ত সকলো কৃষক আজি এতিয়া দিল্লী অভিমুখে গতি কৰিছে। বিহাৰৰ কৃষকেও দিল্লীত যোৱাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি হাতত লৈছে। কৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিৱেশৰ কাৰণে অসমৰ পৰা আমি যাব পৰা নাই, কিন্তু এই আন্দোলনৰ প্ৰতি আমাৰ সৰ্বান্তকৰণৰ সমৰ্থন আছে। এই আন্দোলন যুক্তিসংগত আন্দোলন, এই আন্দোলন দেশ ৰক্ষাৰ আন্দোলন, এই আন্দোলন দেশৰ মাটি ৰক্ষাৰ আন্দোলন, এই আন্দোলন অন্নদাতাসকলক ৰক্ষা কৰাৰ আন্দোলন। অন্নদাতা কৃষক ৰাইজৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে নমাই আনিছে চৰম দমন পীড়ন। এই দমন পীড়ন অত্যাচাৰ নমাই অনা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে উক্ত সংগঠনসমূহে। আমি কেন্দ্ৰৰ বিজেপি চৰকাৰ এখনক এই কাৰণেই তীব্ৰ গৰিহণা দিছোঁ যে আজি অন্নদাতা ৰাইজৰ ওপৰত তেওঁলোকে পুলিচ জাপি দিছে, পানী হিলৈ জাপিছে, গুলীবৰ্ষণ কৰাৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। আনকি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক লগ ধৰিবলৈ যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত তেওঁলোকে কাটি দিছে। আমি সাধাৰণ ৰাজহুৱা ৰাস্তা এটা কাটিলেই আমাক জেলত ভৰাই থৈ দিয়ে সাধাৰণ মানুহে, কিন্তু কেন্দ্ৰীয় চৰকাৰখনে ৰাস্তা কাটি দিছে গণতন্ত্ৰক প্ৰতিহত কৰাৰ কাৰণে। চৰকাৰখনে এতিয়ালৈকে নাচৰ বন্দা, কোনো কথা শুনিবলৈ অস্বীকাৰ কৰি আছে। এই চৰকাৰখন যে জনবিৰোধী, এই কথা ইয়াতকৈ আৰু কি বেলেগ উদাহৰণ থাকিব লাগে। সমগ্ৰ ভাৰততে হোৱা সৰ্বাত্মক প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে ক'ব বিচাৰিছে এই আইন তিনিখন সন্দৰ্ভত কৃষকসকলে হেনো বুজি পোৱা নাই। সেয়ে কেন্দ্ৰীয় চৰকাৰক মুকলি প্ৰত্যাহ্বান জনাইছে CITUৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে। অন্নদাতা কৃষকসকলৰ যি সামান্যতম অধিকাৰ আছিল, কৃষিৰ অধিকাৰ, নিজৰ ফচলখিনি নিজৰ ইচ্ছামতে বিক্ৰী কৰাৰ অধিকাৰ, সেই অধিকাৰ পৰ্যন্ত আজি কেৱল কৰ্পৰেট গোষ্ঠীৰ হাতত অৰ্পণ কৰিব বিচাৰিছে। আজি চৰকাৰে কৈছে যে কৃষকসকলে হেনো বুজি পোৱা নাই, তেওঁলোকক বেলেগ কোনোবা শক্তিয়ে উচতাই আছে। আমি চৰকাৰক সুধিব বিচাৰিছোঁ, আমাৰ কেন্দ্ৰৰ চৰকাৰখন কেইজন বিজ্ঞ মানুহ আছে? কেন্দ্ৰৰ অৰ্থমন্ত্ৰী মাহৰীয়াই কি অৰ্থনীতি জানে তেওঁলোকক? আমাৰ নিচিনা সাধাৰণ মানুহে কেন্দ্ৰৰ অৰ্থমন্ত্ৰী ডাঙৰীয়াক চেলেঞ্জ কৰি ক'ব পাৰোঁ, তেওঁলোকে পাৰে যদি মুকলি মঞ্চত আমাৰ লগত বিতৰ্কত আহক, তেওঁক অৰ্থনীতি আমি হাতত ধৰি শিকাব পাৰিম। সীতাৰামনক আমি হাতত ধৰি শিকাব পাৰোঁ অৰ্থনীতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। কি আইন বুজাৰ কথা কৈছে তেওঁলোকে? আইনখন আখৰে আখৰে প্ৰতিটো শব্দৰ লগত বিতৰ্ক কৰাৰ কাৰণে আমাৰ এই সাহস আছে। কোনোবা যদি তেওঁলোকৰ সাহস বৰ্গৈ সাহস কৰে, আমাৰ সন্মুখত থিয় দিয়ক। আইনখন কিমান জনবিৰোধী হ'ব পাৰে, আইনখন কিমান কৃষক বিৰোধী, তাক আমি ভালদৰে বুজাই দিব পাৰিম। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন পুঁজিপতিৰ চৰকাৰ, আম্বানী আদানীৰ চৰকাৰ, আৰু এই পুঁজিপতিসকলৰ স্বাৰ্থতে এই নতুন কৃষি আইন। এই গুৰুতৰ অভিযোগ উত্থাপিত হয় প্ৰতিবাদস্থলীৰ পৰা। তেওঁলোকে কৈছে যে এওঁলোকৰ খালিস্তানৰ প্ৰৰোচনাতে আন্দোলন কৰিছে। এই ধৰণৰ অপবাদ দিবলৈ নাপায়। গণতান্ত্ৰিক আন্দোলনৰ ওপৰত এই ধৰণৰ মিছা অপবাদ জাপি দি মানুহ বিভ্ৰান্ত কৰাৰ এই চক্ৰান্ত কৰিছে। কাৰণটো হ'ল তেওঁলোকৰ সপক্ষে কোনো যুক্তি নাই। এই আইন কিয় আনিছে, কিয় আনাৰ কোনো যুক্তি নাই। তেওঁলোকে কৈছে যে আমি আদানীৰ স্বাৰ্থ ৰক্ষা কৰিমেই, আম্বানীৰ স্বাৰ্থ ৰক্ষা কৰিমেই, তাৰ কাৰণে প্ৰয়োজন হ'লে কৃষক মৰক, তাৰ কাৰণে প্ৰয়োজন হ'লে কৃষকৰ মাটি যাওক, তাৰ কাৰণে শ্ৰমিক মৰক, তাৰ কাৰণে কাৰখানা বন্ধ হওক, আমাৰ ক'ব লগা নাই। কেৱল আম্বানী আৰু আদানীৰ লাভ অৰ্জন কৰিব লাগে। তাৰ কাৰণেই যে চৰকাৰখন, এই চৰকাৰ সম্পূৰ্ণৰূপে পুঁজিপতিৰ দালাল চৰকাৰ, এই চৰকাৰ অসভ্য চৰকাৰ। আৰু সেইকাৰণে এই চৰকাৰে আজি কৃষকৰ বিৰুদ্ধে অৱস্থান লৈছে। শ্ৰমিকে তাৰ
প্রতিবাদ করেছে ভারতবর্ষের শ্রমিক কর্মচারী হয়ে 26 নভেম্বর ধর্মঘট করেছিল এতিয়া কৃষক আর শ্রমিকে ঐক্যবদ্ধভাবে 8 ডিসেম্বর ধরি 8 ডিসেম্বরত ভারত বন্ধৰ আহ্বান জনাইছে। অহা 8 ডিসেম্বৰ তাৰিখে সৰ্বভাৰতীয় কৃষক সংঘৰ্ষ সমন্বয়ৰক্ষী সমিতিয়ে ভাৰত বন্ধৰ আহ্বান জনাইছে। এই বন্ধৰ প্ৰতি সমৰ্থন জনাইছে শ্ৰমিক সংগঠনসমূহে, সমৰ্থন জনাইছে মিৰ্জাৰ প্ৰতিবাদস্থলীৰ পৰা উদ্যোক্তাসমূহেও। লগতে প্ৰতিবাদী কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ প্ৰতি সংহতি জনাইছে উক্ত সংগঠনকেইটাই। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক আবেদন জনাম 8 ডিসেম্বৰ তাৰিখে শান্তিপূৰ্ণভাৱে ভাৰত বন্ধ পালন কৰক, চৰকাৰৰ নীতিৰ প্ৰতিবাদ জনাওক, কৃষক বিৰোধী অৱস্থানৰ প্ৰতি ধিক্কাৰ জনাওক, চৰকাৰখনৰ এই অৱস্থানৰ ধিক্কাৰ জনোৱা উচিত। আজি পাঞ্জাৱৰ গাঁৱে গাঁৱে মানুহে গাখীৰ সংগ্ৰহ কৰি, চাউল সংগ্ৰহ কৰি, ৰুটি সংগ্ৰহ কৰি, কাপোৰ সংগ্ৰহ কৰি আন্দোলনকাৰীক যোগান ধৰি আছে আৰু কৈছে আন্দোলনকাৰী বন্ধুসকল তোমালোকে যিমান দিনলৈকে পাৰা আন্দোলন কৰি থকা, গাঁৱৰ পৰা তোমালোকৰ কাপোৰ যাব, তোমালোকৰ খাদ্য যাব, তোমালোকৰ অন্যান্য সামগ্ৰী যাব। চৰকাৰে নামানালৈকে এই কৃষকে দিল্লী ৰাজপথৰ পৰা উঠি আহিব নালাগে। এই কথা আজি পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ কেৱল নহয়, অসমৰ কৃষক এই মিৰ্জাৰ এই মাটিৰ পৰা এই কৃষক সংগঠনে দাবী কৰিছে কৃষক বন্ধু তোমালোকে আন্দোলন চলাই থকা যেতিয়ালৈকে চৰকাৰে তোমালোকৰ কথা নুশুনে আমি তোমালোকৰ লগত আছোঁ। অহা 8 ডিসেম্বৰ তাৰিখে অসমৰ পথাৰে পথাৰে কৃষক বিৰোধী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ঘোষণা কৰে কৃষক সংঘৰ্ষ সমন্বয়ৰক্ষী সমিতি অসমে। কৃষক বিৰোধী কৃষি আইন বাতিল করো, ইনকলাব জিন্দাবাদ। চাই থাকিব জনদৃষ্টি নিউজ।